নমস্কাৰ জব প্ৰিপাৰেশ্যন আসাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত 2019 চনৰ জানুৱাৰী মাহত গুৱাহাটী হাইকোৰ্টৰ অধীনত বিভিন্ন ডিষ্ট্ৰিক্টৰ LDA, কপিষ্ট, টাইপিষ্ট পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। প্ৰশ্নসমূহ আলোচনা কৰাৰ আগত আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে ৰিটেন টেষ্টৰ 50 নম্বৰ আহিব জেনেৰেল ইংলিছৰ পৰা, জেনেৰেল নলেজৰ পৰা আহিব 30 মাৰ্কছ আৰু জেনেৰেল এপ্টিটিউড মেথছ বা ৰিজনিং এইসমূহৰ পৰা আহিব 20 মাৰ্কছ আৰু লগতে অফিচিয়েল লেংগুৱেজ অফ দি ষ্টেট অফ আছাম অৰ্থাৎ অসমীয়াৰ পাৰ্টৰ পৰা 20 মাৰ্ক আহিব, অৰ্থাৎ টোটেল 120 নম্বৰৰ পৰীক্ষা হ'ব। এই অসমীয়াৰ পাৰ্টটো কোৱালিফাইং হয়। যদিহে আপোনালোকে তাত মিনিমাম 8 মাৰ্কছ নাপায় তেন্তে কোৱালিফাই কৰিবলৈ আপুনি নোৱাৰিব। এই ভিডিঅ'টোত আমি জেনেৰেল নলেজৰ পাৰ্টৰ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু এই প্ৰত্যেকটো প্ৰশ্নৰ বাবদ থাকিব 1 নম্বৰকৈ আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। প্ৰথম প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দি ফলোয়িং ইজ দি ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ ইন এছিয়া, আৰু ইয়াৰ উত্তৰটো হৈছে এ বগীবিল। ইয়াৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু ই ভাৰতবৰ্ষৰ লংগেষ্ট অৰ্থাৎ আটাইতকৈ দীঘল ৰেল কাম ৰোড ব্ৰিজ ইন ইণ্ডিয়া। হু ইজ দি প্ৰেজেণ্ট গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ইয়াৰ উত্তৰটো হৈছে ডি শক্তিকান্তা দাস। Question number 53. Kamakhya temple is situated on Nilachal Pahar, but where is the Umananda temple situated? ইয়াৰ উত্তৰটো হ'ব বি ভস্মচল পাহাৰ। আৰু এই ঠাইটুকুৰাতেই ভগৱান শিৱই কামদেৱক ভস্ম কৰিছিল বুলি কালিকা পুৰাণত পোৱা যায়, আৰু সেই গতিকেই এই ঠাইটুকুৰাক ভস্মচল পাহাৰ হিচাপে জনা যায়। Question number 54. Who showed the seeds of Sufism in Assam? ইয়াৰ উত্তৰটো হ'ব এ হজৰত শ্বাহ মিৰাণ উৰ্ফ আজান পীৰ, আৰু তেওঁক আজান ফকীৰ নামেৰেও জনা যায়। জিকিৰ আৰু জাৰি তেওঁৰ অনবদ্য সৃষ্টি আছিল। Question number 55. In banking transactions, what does NEFT mean? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ। Question number 56. In banking transactions, what does RTGS mean? আৰু RTGSৰ ফুল ফৰ্ম হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, গতিকে অপশ্যন হ'ব এ। Question number 57. Who is the present law minister of India? যিহেতু এই প্ৰশ্ন পেপাৰখন 2019 চনৰে হয়, গতিকে সেই সময়ত ল মিনিষ্টাৰ আছিলে মিষ্টাৰ ৰবি শংকৰ প্ৰসাদ, আৰু বৰ্তমান ভাৰতৰ ল মিনিষ্টাৰ হৈছে কিৰেণ ৰিজিজু। Question number 58. What is regarded as the universal solvent? আৰু solvent মানে হৈছে দ্ৰাৱক গুণযুক্ত, অৰ্থাৎ অন্য পদাৰ্থ ইয়াত দ্ৰৱীভূত হৈ যাব পাৰে, আৰু ইয়াৰ উত্তৰটো হৈছে এ ৱাটাৰ। Question number 59. Which of the following does not spoil? অৰ্থাৎ তলৰ কোনটো নষ্ট হৈ নাযায়, আৰু ইয়াৰ উত্তৰটো হৈছে চি হানি। Question number 60. Which of the following is the fastest mammal on land? আৰু ইয়াৰ উত্তৰটো হৈছে চি চিতা। এইখিনিতে জনাব বিচাৰিছোঁ যে ভাৰতত চিতাক বিলুপ্ত ঘোষণা কৰা হৈছিল, কিন্তু বৰ্তমান পুনৰ 2021 চনৰ নৱেম্বৰ মাহত মধ্যপ্ৰদেশৰ কুনো নেশ্যনেল পাৰ্কত ইয়াক ৰিইণ্ট্ৰডিউচ কৰা হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দি নৰ্মেল ব্লাড প্ৰেছাৰ ইন হিউমেন বডি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 120/80। Question number 62. What is leukemia? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ডিজিজ ৰিলেটিং টু ব্লাড, আৰু ইয়াক ব্লাড কেঞ্চাৰ হিচাপেও জনা যায়।
Question number 63. Who amongst the following is a winner of Arjuna Award in 2018? আৰু 2018ত অৰ্জুনা এৱাৰ্ড লাভ কৰিছিলে অপশ্যন চি হিমা দাসে। আৰু এই অৰ্জুনা এৱাৰ্ড যিসকল স্পৰ্টছ পাৰ্চন বা যিসকল খেলুৱৈ তেওঁলোকক দিয়া হয়। আৰু ইয়াত অপশ্যন এৰ বিৰাট কোহলীয়ে লাভ কৰিছিলে 2013 চনত, চাইনা নেহৱালে লাভ কৰিছিলে 2009 চনত। Question number 64. Kalaripayattu is a traditional martial art of which state of India? আৰু ইয়াৰ উত্তৰ হৈছে অপশ্যন চি কেৰালা। এই মাৰ্চিয়েল আৰ্টবিধ ভাৰতৰ ওৱান অফ দি অল্ডেষ্ট মাৰ্চিয়েল আৰ্ট বুলি কোৱা হয়। Question number 65. Where the famous stadium Eden Gardens is located? এই ইডেন গাৰ্ডেন এখন ক্ৰিকেট গ্ৰাউণ্ড হয় আৰু ই কলকাতাত অৱস্থিত। ই ভাৰতৰ ছেকেণ্ড লাৰ্জেষ্ট আৰু অল্ডেষ্ট ক্ৰিকেট গ্ৰাউণ্ড হয় আৰু ভাৰতৰ লাৰ্জেষ্ট বা আটাইতকৈ ডাঙৰ ক্ৰিকেট গ্ৰাউণ্ড হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু ই গুজৰাটত অৱস্থিত। আৰ্চাৰী ইজ এন ইণ্ডিজিনিয়াছ স্পৰ্ট অফ, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি মেঘালয়া। Question number 67. Who among the following is the title holder of International Grand Master? এই ইণ্টাৰনেশ্যনেল গ্ৰেণ্ড মাষ্টাৰ টাইটেলটো চেছ খেল অৰ্থাৎ দবা খেলৰ লগত জড়িত আৰু ইয়াক ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যনে প্ৰদান কৰে। এই ক্ষেত্ৰত গ্ৰেণ্ড মাষ্টাৰ হৈছে আটাইতকৈ হায়েষ্ট অনাৰ অৰ্থাৎ সৰ্বোচ্চ সন্মান আৰু দ্বিতীয় সন্মান হৈছে ইণ্টাৰনেশ্যনেল মাষ্টাৰ। টানিয়া সচদেৱে ইণ্টাৰনেশ্যনেল মাষ্টাৰ আৰু ওমেন গ্ৰেণ্ড মাষ্টাৰ তেওঁ লাভ কৰিছে, কিন্তু ইণ্টাৰনেশ্যনেল গ্ৰেণ্ড মাষ্টাৰ লাভ কৰা নাই। গতিকে এই প্ৰশ্নটোত মই অপশ্যন ডিত যাম। Question number 68. Who among the following players was recently arrested for illegal poaching? অৰ্থাৎ অবৈধভাৱে চিকাৰ কৰাৰ বাবে কোনজন খেলুৱৈ ৰিচেণ্টলি এৰেষ্ট বা গ্ৰেপ্তাৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ জ্যোতি ৰান্ধাৱা আৰু তেওঁ এজন গল্ফ প্লেয়াৰ। Who among the following Dadasaheb Phalke Award winner filmmakers died recently? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি মৃণাল সেন আৰু তেওঁ 2003ত দাদাচাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিল। Question number 70. Village Rockstar is a music band from Rajasthan, an Assamese movie, a music band from Meghalaya, none of the above. আৰু আমি সকলোৱে জানো যে এখন অসমীয়া চিনেমা, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আৰু আপোনালোকক জনাই থওঁ যে এই ভিলেজ ৰকষ্টাৰে নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন আছামিজ লাভ কৰিছিলে। ইয়াৰ ডাইৰেক্টৰ হৈছে ৰীমা দাস আৰু বনিতা দাসে এই চিনেমাখনৰ বাবে নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট চাইল্ড আৰ্টিষ্ট লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে এ নেটৱৰ্ক অফ কম্পিউটাৰ্ছ এণ্ড আদাৰ ডিভাইচেছ ডেট ইজ কনফাইণ্ড টু এ ৰিলেটিভলি স্মল স্পেচ ইজ কল্ড লোকেল এৰিয়া নেটৱৰ্ক। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি। Question number 72. Every computer connected to the internet is identified by a unique four-part string known as option A IP address. USB is a device used to store data and it stands for Universal Serial Bus. Here option hobo C. Question number 74. Open source software is software whose source code is available for modification or enhancement by anyone. Which of the following is an example of open source software? Our uttortu hoise option C LibreOffice. URL is formatted text string used by web browsers, email clients and other softwares to identify a network resource on the internet. It stands for option B Uniform Resource Locator. Question number 76. HTTP stands for, ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ Hypertext Transfer
protocol. Question number 77. Zip files are option A, compressed file. Question number 78. In Windows operating system, when you delete a file or folder, it doesn't actually get deleted right away. It goes to the আমি সকলোৱে জানো যে এটা ফাইল ডিলিট কৰাৰ পিছত ই ৰিচাইকেল বিনলৈ গুচি যায় গতিকে অপশ্যন হ'ব অপশ্যন চি আজিৰ ভিডিঅ'টোত ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ লগত জড়িত জেনেৰেল এপ্টিটিউড অৰ্থাৎ ৰিজনিং আৰু মেথছখিনি কৰিবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো আপোনালোকে উপযোগী বুলি ভাবে তেন্তে ইয়াত লাইক কৰিব আৰু যিসকলে চাকৰি বা অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ